পুনৰবাৰ আপোনালোকৰ মাজলৈ জিকে পাৰ্টৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। ইয়াৰ প্ৰথমটো হৈছে কোনখন নদী অধিক সংখ্যক দেশৰ মাজেৰে পাৰ হয়? অপশ্যন এ দানুব নদী, অপশ্যন বি আমাজন নদী, অপশ্যন চি নীল নদী, অপশ্যন ডি ভগলা নদী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দানুব নদী। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোনখন দেশে সাগৰৰ ৰাণী উপাধি লাভ কৰিছিল? অপশ্যন এ জাৰ্মানী, অপশ্যন বি ইটালী, অপশ্যন চি ফ্ৰান্স, অপশ্যন ডি ব্ৰিটেইন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি ফ্ৰান্স। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৃথিৱীৰ একমাত্ৰ সাগৰখন কি যাৰ কোনো উপকূল নাই? অপশ্যন এ উত্তৰ সাগৰ, অপশ্যন বি ছাৰ্গাছ সাগৰ, অপশ্যন চি বাল্টিক সাগৰ, অপশ্যন ডি বেৰিং সাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছাৰ্গাছ সাগৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাজ্য যি ভাষাৰ ভিত্তিত প্ৰতিষ্ঠা হৈছে? অপশ্যন এ তেলেংগানা, অপশ্যন বি অসম, অপশ্যন চি অন্ধ্ৰপ্ৰদেশ, অপশ্যন ডি নাগালেণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অন্ধ্ৰপ্ৰদেশ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল? অপশ্যন এ সিদ্ধধন, অপশ্যন বি ৰাহুল, অপশ্যন চি সিদ্ধাৰ্থ, অপশ্যন ডি মহাবীৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সিদ্ধাৰ্থ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। আমেথি বা তান্ত্ৰিক উৰ্বৰতা উৎসৱ জনপ্ৰিয়ভাৱে জনা যায়? অপশ্যন এ জোনবিল মেলা, অপশ্যন বি অম্বুবাচী মেলা, অপশ্যন চি কালী পূজা, অপশ্যন ডি বিহু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অম্বুবাচী মেলা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল হৈছে? অপশ্যন এ নামেৰী বাঘ সংৰক্ষিত বনাঞ্চল, অপশ্যন বি মানস বাঘ সংৰক্ষিত বনাঞ্চল, অপশ্যন চি ওৰাং বাঘ সংৰক্ষিত বনাঞ্চল, অপশ্যন ডি কাজিৰঙা বাঘ সংৰক্ষিত বনাঞ্চল। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মানস বাঘ সংৰক্ষিত বনাঞ্চল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? অপশ্যন এ ছাহাৰা মৰুভূমি, অপশ্যন বি থৰ মৰুভূমি, অপশ্যন চি আৰব মৰুভূমি, অপশ্যন ডি কালাহাৰী মৰুভূমি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছাহাৰা মৰুভূমি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি চৰাইদেউ, অপশ্যন চি ৰংপুৰ, অপশ্যন ডি নাজিৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। মই আজিৰ শেষৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যন এ বনফুল, অপশ্যন বি আত্মাৰ কাহিনী, অপশ্যন চি য়াৰুইংগম, অপশ্যন ডি ভানুমতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি য়াৰুইংগম।